নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল স্মাৰ্ট টিন এছামলৈ। চ' আমি ডিছকাছ কৰি আছোঁ আগন্তুক আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এছাম হিষ্ট্ৰী কমপ্লিট ছিৰিজৰ ওপৰত। চ' এইটো আমাৰ পাৰ্ট 4 হয়। আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই আমাৰ ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব। চ' আগন্তুক এছাম গভৰ্ণমেণ্টৰ যাতে এক্সামৰ কাৰণে আপোনালোকৰ সহায় হয় আমি এছাম হিষ্ট্ৰী PhD বা মডাৰ্ণ হিষ্ট্ৰী সকলোবোৰ টপিক আলোচনা কৰি আছোঁ। আৰু চেনেলটো যদি আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। যোৱাটো বাৰটোত আপোনালোকলৈ আমাৰ কুৱেশ্যন আছিল দ্য আহোমছ এণ্টাৰ্ড এছাম থ্ৰুত। চ' এই কুৱেশ্যনটোৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি পাটাকাইফা। চ' আপোনালোকলৈ আমাৰ এটা বিশেষ অনুৰোধ আছে। চ' আমি যোৱা 10 বছৰৰ যিমান পাৰোঁ এছাম গভৰ্ণমেণ্টৰ যিমানবোৰ কম্পিটিটিভ এক্সাম হৈ গৈছে সকলোবিলাক এক্সামৰ যিমান দূৰ সম্ভৱ হয় কুৱেশ্যন পেপাৰসমূহ আমি কালেক্ট কৰি তাৰে কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পাৰ্ট ৱাইজ। এটা নতুন ছিৰিজ খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। চ' আপোনালোক যিসকলৰ তাত যিমানবোৰ কম্পিটিটিভ এক্সামৰ এছাম গভৰ্ণমেণ্টৰ কুৱেশ্যন পেপাৰ আছে আমাক চেণ্ড কৰিব smartinasam@gmail.com। এই মেইলটোত আপোনালোকে চেণ্ড কৰিব। আমি পৰৱৰ্তী সময়ত পাৰ্ট ৱাইজ আপোনালোকক ভিডিঅ'সমূহ দি যাম। চ' আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে একৰ্ডিং টু আহোম লিজেণ্ডছ খুনলাং এণ্ড খুনলাই ৱেৰ দ্য গ্ৰেণ্ডছন অফ, অৰ্থাৎ খুনলাং আৰু খুনলাইৰ গ্ৰেণ্ডছন মানে নাতিনী কোন। অপশ্যন দিয়া আছে লেংডন, চুকাফা, কাউটাইপুং, নান অফ দিছ। চ' ইয়াৰ এনচাৰ হ'ব অপশ্যন এ লেংডন। নেক্সট কুৱেশ্যন আছে দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম ৱাজ, অৰ্থাৎ আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল। অপশ্যন দিয়া আছে শদিয়া, চৰাইদেউ, গুৰগাঁও আৰু ৰংপুৰ। চ' এনচাৰ অপশ্যন বি হ'ব চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউ আছিল। কুৱেশ্যন নম্বৰ 3 আছে দ্য কোচ কইনছ ৱেৰ ন'ন এজ, অৰ্থাৎ কোচ মুদ্ৰা কি বুলি জনা যায়। তানাকা, মহাৰ মুদ্ৰা, নাৰায়ণী। চ' ৰাইট এনচাৰ অপশ্যন ডি হ'ব নাৰায়ণী বুলি জনা যায় কোচ মুদ্ৰা। নেক্সট কুৱেশ্যন দিয়া আছে হুৱেন ডিড আহোমছ এণ্টাৰ ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী। চ' ব্ৰহ্মপুত্ৰ ভেলীত আহোমসকলে কেতিয়া প্ৰৱেশ কৰিছিল। অপশ্যনসমূহ দিয়া আছে 1228, 1229, 1230, 1128। চ' ইয়াৰ এনচাৰ হ'ব অপশ্যন এ 1228 চনত বা খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ ভেলীত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ প্লেচ দ্য ফাৰ্ষ্ট বেটেল ফ'ৰ্ট বাই দ্য আহোমছ এগেইনষ্ট দ্য মোগলছ, অৰ্থাৎ ঈশ্বৰসকলে মোগলৰ বিৰুদ্ধে কৰা প্ৰথম যুদ্ধখন কোন ঠাইত হৈছিল। ইটাখুলি, ভৰালি, চৰাইঘাট, যোগীঘোপা। চ' এনচাৰ অপশ্যন বি হ'ব ভৰালিত হৈছিল। চ' ঈশ্বৰসকলে মোগলৰ বিৰুদ্ধে কৰা প্ৰথম ৰণখন ভৰালিত হৈছিল। নেক্সট কুৱেশ্যন আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ, অৰ্থাৎ প্ৰথম অসমীয়া কোনগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। কুশল কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, গমধৰ কোঁৱৰ। চ' এনচাৰ অপশ্যন ডি হ'ব গমধৰ কোঁৱৰে পোনপ্ৰথমতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। মনত ৰাখিব কোনগৰাকী অসমীয়াই পোনপ্ৰথমতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এনচাৰ গমধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 70 আছে চৰিয়াখোৱা গোহাঁই পোষ্ট ৱাজ ক্ৰিয়েটেড ডিউৰিং দ্য ৰিজেণ্ট অফ হুইচ আহোম কিং, অৰ্থাৎ কোনজন আহোম ৰজাৰ দিনত চৰিয়াখোৱা গোহাঁই পদটোৰ সৃষ্টি কৰা হৈছিল। অপশ্যন দিয়া আছে স্বৰ্গদেউ চুহুংমুং, স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ প্ৰতাপ সিংহ, নান অফ দিছ। চ' এনচাৰ হ'ব অপশ্যন এ স্বৰ্গদেউ চুহুংমুঙৰ দিনত চৰিয়াখোৱা গোহাঁই পদটোৰ সৃষ্টি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8 আছে গিয়াছুদ্দিন আলিয়া এছ'চিয়েটেড উইথ, অৰ্থাৎ গিয়াছুদ্দিন আলিয়াৰ সৈতে তেওঁৰ কোনটো সম্পৰ্কিত। অপশ্যনত দিয়া আছে পুৱামক্কা অফ হাজো, পাণবাৰী মছজিদ, ৰাঙামাটি মছজিদ, দৰগাহ অফ ছৈয়দ শ্বাহনুৰ দেৱান। চ' ইয়াৰ এনচাৰ হ'ব অপশ্যন এ পুৱামক্কা অফ হাজো গিয়াছুদ্দিন আলিয়াৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন দিয়া আছে পিয়লি ফুকন ৱাজ হেংড ইন দ্য ইয়াৰ, অৰ্থাৎ পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল। চ' ইয়াৰ ৰাইট এনচাৰ অপশ্যন বি হ'ব জুলাই 26, 1830, অৰ্থাৎ 1830 চনৰ 26 জুলাই তাৰিখে পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ আজি শেষৰটো কুৱেশ্যন দিয়া আছে দ্য আহোম ৰুলাৰ ৱাজ ফাৰ্ষ্ট টু টাৰ্ণ দ্য কাছাৰী কিংছ এজ থাপিতা এণ্ড সঞ্চিতা, অৰ্থাৎ কোনে প্ৰথম কছাৰী ৰজাসকলক থাপিতা আৰু সঞ্চিতালৈ পৰিৱৰ্তন কৰিছিল। চুহুংমুং, জয়ধ্বজ সিংহ, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ। চ' এনচাৰ হ'ব অপশ্যন এ চুহুংমুং। চ' আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব।